স্বাগতম মই দীক্ষিত শৰ্মা মেট্ৰিক পৰীক্ষা কিমান গুৰুত্বপূৰ্ণ কিমান মেট্ৰিক পৰীক্ষাক লৈ মেট্ৰিক ক্যান্ডিডেট নাথাকা ঘৰতো কি ধৰণৰ উৎকণ্ঠা থাকে সেইটো আৰু মই বেলেগকে বুজাব নালাগে কিন্তু কঠোৰ চৰকাৰ বুলি দাবী কৰি থকা সকলো ক্ষেত্ৰত কঠোৰতাৰে সকলো কাম কৰা বৰ্তমানৰ হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰখন কি হৈছে আৰু বেলেগকে ক'ব নালাগে মেট্ৰিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰে এখন চৰকাৰে এই চৰকাৰখনে দাবী কৰে যে ৰাজ্যৰ দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত অসমক এখন কৰিব 2016 টো কৈছিল 21 টো কৈছিল কিন্তু দেশৰ উন্নত পাঁচখন ৰাজ্যৰ ভিতৰলৈ কৰিবলৈ যাওঁতে মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হয় এটা পৰীক্ষা অনুষ্ঠিত 4th গ্ৰেডৰ এটা পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে সমগ্ৰ ৰাজ্যত ইন্টাৰনেট সেৱা বন্ধ হয় আৰু এই দাবী তেওঁলোকে কৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰা এই চৰকাৰক এই মুহূৰ্তত আমি প্ৰশ্ন কৰিব বিচাৰিছো যে ধিক্কাৰ দিব লাগে নে নালাগে অসমৰ ৰাইজে ইয়াৰ উত্তৰ দিয়ক ডাঙৰ ডাঙৰ কথাৰে সকলোতকৈ ডাঙৰ কথাৰে যি দাবী কৰি আহে যি কৈ থাকে যে উন্নয়নে আমাৰ লক্ষ্য কিন্তু মেট্ৰিক পৰীক্ষাত তথৈবচ অৱস্থা পৰীক্ষা প্ৰশ্নকাকত গুৱাহাটীৰ মাজমজিয়াত ফাদিল হয় আৰু আজি যুক্তিযুদ্ধ অনুষ্ঠানত এই বিষয়ে আমি কথা পাতিব বিচাৰিছো মোৰ লগত আছে বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত শৰ্মা আৰু মোৰ লগত আছে কংগ্ৰেছৰ মুখপাত্ৰ আছে দেৱজিৎ ডেকা আপোনালোক দুইজনকে স্বাগতম জনাইছো কিন্তু ৰঞ্জিত শৰ্মা ডাঙৰীয়া আপোনাক মই স্বাগতম জনাইছো যদিও মনত ভালেৰে আপোনাক মই স্বাগতম জনাব পৰা নাই কাৰণ মেট্ৰিক পৰীক্ষাৰ কি অৱস্থা হৈছে আপুনি দেখিছে কি ক'ব ওপেনিং ৰিমাৰ্ক মন বেয়া কৰিব নালাগে দীক্ষিত মনটো সদায় ভাল হৈ থাকিব লাগে মন ভাল হৈ থাকিলে কথাবিলাক ভাল চিন্তা হয় ভাল নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল মনটো ভাল হৈ থাকিব লাগে আপুনি মন বেয়া কৰিব নালাগে আৰু অসমৰ ৰাইজেও মন বেয়া কৰিব নালাগে মন বেয়া এই কাৰণেই কৰিব লাগিব ৰঞ্জিত শৰ্মা ডাঙৰীয়া মন বেয়া কৰিব লাগিব স্বাস্থ্য তেতিয়াহে ভাল থাকিব যেতিয়া মন ভাল থাকিব মন যেতিয়াই ভাল থাকিব তেতিয়াহ'লে যেতিয়া পৰিৱেশ ভাল থাকিব আৰু পৰিৱেশ আপোনালোকে কি কৰি থৈছে আৰু মই বেলেগকে বুজাব নালাগে শৰ্মা ডাঙৰীয়া মই এতিয়া কৈ থাকোঁ নিশ্চয়ভাৱে ক'ব পাৰে এতিয়া মেট্ৰিকৰ পৰীক্ষাত খেলিমেলি হৈছে প্ৰশ্নকাকত ফাদিল হৈছে প্ৰশ্নকাকত ফাদিল হৈ ছাত্ৰ ছাত্ৰীসকল এটা সংকটৰ সন্মুখীন হৈছে সেই কথাত কাৰো দ্বিমত নাই আৰু সেইটো সঁচা কথা কিন্তু এই গোটেই প্ৰক্ৰিয়াটো আজিৰ দিনত হোৱা এটা প্ৰক্ৰিয়া নহয় সেৱাৰ প্ৰাক্তন অধ্যক্ষজনে নিজে কৈছে 2006 চনত 2005 চনত কি হৈছিল তাৰ পৰৱৰ্তী সময়ত মেট্ৰিক পৰীক্ষাকে হওক বা অন্যান্য পৰীক্ষাত বহুবাৰ প্ৰশ্নকাকত ফাদিল হৈছে এই প্ৰশ্নকাকত ফাদিল হোৱাৰ যিটো গোটেই প্ৰক্ৰিয়াটো এই প্ৰক্ৰিয়াটোৰ লগত কোনো বিদেশী শক্তি জড়িত নাই এই প্ৰক্ৰিয়াটোৰ লগত আমি জড়িত আছোঁ আজি যিকেইজন মানুহক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ নাম যদি আপুনি এবাৰ কৈ দিয়ে আমি সেই গ্ৰেপ্তাৰ হোৱা প্ৰত্যেকজন মানুহে খিলঞ্জীয়া অসমীয়া মানুহে অসমীয়াৰ অনুষ্ঠান এটা সেৱা এখন এনেকুৱা এটা অনুষ্ঠান এনেকুৱা এটা প্ৰতিষ্ঠান দীক্ষিত য'ত বাহিৰৰ এজনো কৰ্মচাৰী নাই শিক্ষা বিভাগ অসমীয়া মাধ্যমৰ বিদ্যালয়ত বাহিৰৰ এজনো শিক্ষক নাই সব অসমীয়া মানুহ আছোঁ আমি গোটেই অসমীয়া মানুহখিনিয়ে মিলি অসমৰ এই গোটেই ব্যৱস্থাটোক আমি ধ্বংস কৰিব ওলাইছোঁ সেইটোহে আচল কথা আজি আপুনি কৈছে দুখেৰে কৈছে ময়ো সেই দুখৰ সমভাগী প্ৰত্যেকজন মানুহ সমভাগী সেই দুখৰ 5 লাখ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া মেট্ৰিক পৰীক্ষাক লৈ ধেমালি কৰাৰ অধিকাৰ আমাৰ কাৰো নাই একে সময়তেই আমাৰ যিটো দায়িত্ববোধ থাকিব লাগে আজি চাওক চৰকাৰে যদি সক্ৰিয়তাৰে সতৰ্কতাৰে যদি কাম নকৰিলেহেঁতেন মই দলৰ মুখপাত্ৰ হোৱাৰ পিছতো চৰকাৰ চলাই থকা এটা দলৰ মুখপাত্ৰ হোৱাৰ পিছতো মই চৰকাৰক সমালোচনা কৰিলোহেঁতেন কিন্তু আজি মই চৰকাৰক এই কাৰণেই সমালোচনা নকৰোঁ যেতিয়া মেট্ৰিকৰ বিজ্ঞান প্ৰশ্নকাকত ওলাই অহা ফাদিল হোৱা বুলি চৰকাৰে গম পাইছিল আবেলি সময়ত পৰীক্ষাৰ আগদিনাখন সেইদিনাখনে অতি তৎপৰতাৰে মাজনিশা চৰকাৰে এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল দুটা সিদ্ধান্ত এটা সিদ্ধান্ত আছিল পৰীক্ষা বাতিল কৰা দ্বিতীয় সিদ্ধান্ত আছিল যিবিলাক জেগাত প্ৰশ্নকাকত জমা কৰা হৈছিল সেই প্ৰশ্নকাকতৰ টোপোলাবিলাক সেৱালৈ ঘূৰাই দিব লাগে বুলি চৰকাৰে মাজনিশা নিৰ্দেশ জাৰি কৰিছিল আৰু সেই নিৰ্দেশ জাৰি কৰাৰ পিছত যেতিয়া টোপোলাবিলাক ঘূৰি আহিল এটা চেণ্টাৰৰ পৰা টোপোলা ঘূৰি অহা নাছিল এটা থানাৰ পৰা এটা টোপোলা কম হৈছিল আৰু সেই টোপোলা যিখন থানাত কম হৈছিল তাৰ পৰাই সেই তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু আজি তদন্ত প্ৰক্ৰিয়াই এটা নিৰ্দিষ্ট পৰ্যায় পাইছে আৰু মই আপোনাক আজি নদি ক'ব পাৰোঁ
আমি এনে কোৱা নাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল বলিষ্ঠই নহয় খৰবেই নহয় তেওঁ এগৰাকী দক্ষ আৰু সকলো সময়তে অসম আৰু অসমীয়াৰ কাৰণে সতৰ্ক হৈ থকা ব্যক্তি সেই কথাটো আজি আকৌ এবাৰ না আবেগিক ভাষণ নিদিব আবেগিক ভাষণ নিদিব আবেগিক ভাষণ নিদিব ৰঞ্জিত ভট্টাচাৰ্য আবেগিক ভাষণ নিদিব আবেগিক নহয় মেট্ৰিক পৰীক্ষা পাতিব নোৱাৰা এখন এটা দলে এটা চৰকাৰে আবেগৰ কথা নকব আবেগৰ কথা নকব আবেগ নহয় আবেগৰ কথা নকব আপোনালোকে মেট্ৰিক পৰীক্ষা পাতিব পৰা নাই দীক্ষিত আপোনালোকে মেট্ৰিক পৰীক্ষা পাতিব পৰা নাই দীক্ষিত আপোনালোকে মেট্ৰিক পৰীক্ষা পাতিব পৰা নাই না ঠিক আছে আপুনি কৈছে আমি মেট্ৰিক পৰীক্ষা পাতিব পৰা নাই আপোনাৰ জ্ঞাতাৰ্থে মই এটা কথা কওঁ মেট্ৰিক পৰীক্ষা ভাৰতীয় জনতা পাৰ্টিয়ে নাপাতে আৰু চৰকাৰে নাপাতে মেট্ৰিক পৰীক্ষা পাতে সেৱাই আৰু মেট্ৰিক পৰীক্ষাৰ লগত অসমীয়া জাতিৰ আবেগ জড়িত হৈ আছে অসমীয়া জাতিৰ ইনভলভমেণ্ট আছে কিন্তু একে সময়তে মেট্ৰিক পৰীক্ষা সুকলমে পতাৰ কাৰণে জাতি হিচাপে আমাৰ দায়িত্বও আছে যিসকল আজি চৰকাৰে চাওক আজি কেইদিনমান আগতে যেতিয়া শিলচৰৰ এখন স্কুলত পুলিচে ছাত্ৰ ছাত্ৰীৰ বেগত মোবাইল আনিছিল নে নাই পৰীক্ষা কৰোঁতে আপোনালোকে কৈছিল ছাত্ৰীৰ বেগ কেনেকৈ এজন পুলিচে পৰীক্ষা কৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ কথা আমি কৈছিলো যে এনে ধৰণে পৰীক্ষা পাতিব লগা আমি এটো প্ৰশ্ন কৰিম আপোনালোকে নকব সংবাদ মাধ্যমে সেই প্ৰশ্ন তুলিছিল গতিকে আমাৰ কথা হ'ল যে কেৰুণ হৈছে কেৰুণ ধৰা পৰিছে বেমাৰ হৈছে বেমাৰক আমি ট্ৰিটমেণ্ট কৰিব লাগিব ভাল সাৰ্জন আনি অপাৰেশ্যন কৰিব লাগিব আৰু ভাল সাৰ্জনে হে বেমাৰৰ ট্ৰিটমেণ্ট কৰি আছে অপাৰেশ্যন কৰি আছে আৰু গতিকে ডাক্তৰ নাই আপোনালোকৰটো ডাক্তৰ বহি আছে নাই সাৰ্জনে ট্ৰিটমেণ্ট কৰি আছে এই বিভাগসমূহ চলাই আছে যদি চলাব পৰা নাই আজি কি ক'ব চলাব পৰা নাই নহয় সাৰ্জনে ট্ৰিটমেণ্ট কৰি আছে ৰোগী সুস্থ হ'ব এক নম্বৰ কথা দুই নম্বৰ কথা নিয়ম যিটো হ'ল CBSEৰ নিয়ম হ'ল পৰীক্ষা সমাপ্ত হোৱাৰ 10 দিনৰ ভিতৰত যিখন পৰীক্ষা বাতিল হৈছিল সেই পৰীক্ষাখন পাতিব লাগে 10 দিনৰ ভিতৰত 20 তাৰিখে মেট্ৰিক পৰীক্ষা শেষ হ'ব 30 তাৰিখে পৰীক্ষা হ'ব সেইটো এটা চৰকাৰৰ আপোনাৰ তৎপৰতা চৰকাৰে তৎপৰতাৰে CBSEৰ প্যাৰেলেলি সেই কাম কৰিবলৈ সক্ষম হৈছে অসম চৰকাৰে 2006 চনত মই দেৱজিৎ টেকা মই আপোনাৰ ওচৰলৈ দেৱজিৎ টেকা মই আপোনাৰ ওচৰলৈ আছিল মই কমপ্লিট কৰিম হয় মই ৰঞ্জিত মই আহিম শিক্ষামন্ত্ৰী আছিল যেতিয়া প্ৰশ্নকাকত ফাদিল হৈছিল প্ৰায় এমাহৰ পিছত পৰীক্ষা হৈছিল গতিকে ডিফাৰেন্স আছে বেমাৰ হৈছে বেমাৰক ট্ৰিটমেণ্ট কৰা হ'ব সাৰ্জাৰী কৰা হ'ব বেমাৰ ঠিক কৰা হ'ব ৰোগী ঠিক হ'ব আকৌ ৰোগী আগৰ দৰে কাম কৰিবলৈ সক্ষম হ'ব সেই প্ৰক্ৰিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে আৰু সেৱা বিভাগ অনিয়ন্ত্ৰিত শিক্ষা বিভাগ নিয়ন্ত্ৰণৰ বাহিৰত শিক্ষা বিভাগ নিয়ন্ত্ৰণৰ বাহিৰত শিক্ষা বিভাগত কোনো নিয়ন্ত্ৰণ নাই নাই দীক্ষিত আপুনি এটা সুন্দৰ কথা কৈছিল আৰম্ভণিতে আপুনি কৈছিলে ৰাইজে বিচাৰ কৰক কৈছিলে নে নিশ্চিতভাৱে ৰাইজে বিচাৰ কৰিব ৰাইজে বিচাৰ কৰিব ৰাইজৰ আদালতত আমি যাম আপুনি সেই আদালতত আমি যেতিয়া যাম আপুনি তাৰ ৰিপৰ্টিং কৰিব আমি ৰাইজৰ আদালতত যাম আৰু সেৱাক ঠিক কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখিনি পদক্ষেপ আগন্তুক সময়ত ঠিক আছে দেখা যাব দেৱজিৎ টেকা মই আপোনাৰ ওচৰলৈ দেৱজিৎ টেকা আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথম প্ৰতিক্ৰিয়া ধন্যবাদ প্ৰথম কথাটো হৈছে যে আমাৰ ৰঞ্জিত দাই কথাবিলাক যেনেধৰণে বিশ্লেষণ কৰিছে যে মই তেওঁ যি 2006 চনৰ কথা কৈছে বা 5 চনৰ কথাটো কৈছে তাৰমানে বিজেপিক ৰাইজে এইটো কাৰণে ভোট দিছিলে নেকি যে সেই ভুলবিলাকে আকৌ পুনৰ কৰি থকাৰ কাৰণে নিশ্চিত গুৰুত্বপূৰ্ণ প্ৰশ্ন ভোটটো ৰাইজে দিছে ভোটটো অসমৰ ৰাইজে যিহেতু দিছে অবভিয়াছলি কিবা পৰিৱৰ্তনৰ নামৰে তেওঁলোকে ভোট লৈছে গতিকে 2006 চনৰ নিশ্চয় দিব ঠিকে আছে কিন্তু 2006 চনৰ কথাটো কোৱাৰ লগে লগে এইটোহে উত্তৰটো আপোনালোকে দিলে তাৰমানে কংগ্ৰেছ চৰকাৰ থাকোঁতে ভাল আছিলে বেমাৰটো আমি ঠিক কৰিলে আপুনি নিজে কৈছে যে এমাহ পিছত পৰীক্ষা হৈছিলে আপুনি নিজে স্বীকাৰ কৰিছে যে 2006 এই ঘটনা মানে মই সিম্পলি বুজাই দিছোঁ যে 1996 97 98 99 2000 2001 2005 2010 যেতিয়া মেট্ৰিক পৰীক্ষা হয় তেতিয়াহ'লে সকলোৱে আমাৰ সেইখিনি সময়ত আছিল যে এইবাৰ ক'ত পৰীক্ষা পেপাৰ লিক হ'ল নিশ্চয় কেনেকুৱা ধৰণৰ ভাৱ আছিলে কিন্তু সেইখিনিৰ পৰা ভাৱটো নোহোৱাৰ কাৰণেতো আপোনালোকৰ চৰকাৰখন আহিছিল এইটোৱে ক'ব বিচাৰোঁ ৰঞ্জিত দা মানে এইটো উত্তৰ নহ'ব নোৱাৰে উত্তৰ মই সেইটো দিয়াও নাই আপুনি ভুল বুজিছে এতিয়া কথাটো হৈছে মই সেই উত্তৰ দিয়াই নাই দেৱজিৎ মই উত্তৰ দিয়া নাই এইটো বিষয়ত আমি অত্যন্ত এইটো গৰিহণাৰ যোগ্য কিয়নো এইটো 4 লাখ 5 লাখ ল'ৰা ছোৱালীৰ এইটো গৰিহণাৰ যোগ্য কোন মই ক'ব দিয়ক আপোনাক গৰিহণা কাক দিব আপুনি এইটো গৰিহণা দিব লাগিব আমাৰ মুখ্যমন্ত্ৰীজনক সেই অকৰ্মণ্য মুখ্যমন্ত্ৰীজনক দিব লাগিব কিয়নো ইনভলভমেণ্টটো ক'ত আছে কৈ আছো সেইটো কথা এইটো আপোনালোকৰ শিক্ষামন্ত্ৰীয়ে উদঙাই দিছে মুখ্যমন্ত্ৰীৰ ভুল বুলি কেনেদৰে উদঙাই দিছে মই তেওঁৰ বক্তব্যটোৰ পৰা আপোনালোকক কৈ আছো শুনক তেওঁ কৈছে সংবাদ মাধ্যমৰ আগত তেওঁ কৈছে ধুনীয়াকৈ কৈছে যে প্ৰশ্ন কাকত কাৰ্যালয়ৰ পৰা কোনে লৈ গৈছে পুলিচে লৈ গৈছে আৰু আপোনাৰ থানাত ৰখা আৰক্ষী চকীত প্ৰশ্ন কাকতসমূহ ৰখা হৈছিলে তেওঁ কৈছে এইটো কথা আৰক্ষী কাৰাগাৰত
পুলিচ মূৰ বুলি কোৱা মানুহজন কোন আপোনালোকৰ মুখ্যমন্ত্ৰীজন গতিকে পুলিচ মুখ্যমন্ত্ৰী অকল আমাৰ নহয় দেই অসমৰ নহয় মুখ্যমন্ত্ৰীজন কৈছো যে মুখ্যমন্ত্ৰীজনে কৈছিল যে পুলিচ মূৰ বুলি নক'ব অসমৰ পুলিচ মূৰ বুলি যোনে পুলিচ মূৰ বুলি কোৱা নাই পুলিচ আমাৰ কৈছে নাই প্ৰথমতে ঠিক আছে পুলিচ জাৰে নহয় যে আমাৰ বুলিয়ে এতিয়া কথাটো ইমান গৃহ বিভাগৰ দায়িত্ব শব্দত যাব লাগিব গৃহ বিভাগৰ দায়িত্ব যাব নালাগে মূল বিষয়লৈ আহক গৃহ বিভাগৰ দায়িত্ব মূল বিষয়লৈ আহক ৰঞ্জিত দা গৃহ বিভাগৰ দায়িত্বত মুখ্যমন্ত্ৰী আছে কি ডাউট আছে সেইকাৰণে ইলেকশ্যন হৈছে গাফিলতি সেৱাৰো আছে আৰু গৃহ বিভাগৰো আছে গতিকে আপুনি কৈছে এজ এৰেষ্ট হৈছে গ্ৰেপ্তাৰ যদি কৰিছে ভাল কথা এইটো আপোনাৰ তেওঁলোকে হেৰি হ'ব আৰু ভালটো কৰিব লাগিব সেইটো বেলেগ এটা বিষয় কিন্তু এইটো আবেগক আপুনি সোমাই দিছে যে এইটো আবেগিক কথা হ'বই নোৱাৰে নহয় নহয় এইটো আবেগ এইটোত আবেগৰ কথা এইকাৰণেহে এটা বিজ্ঞানসন্মত কথা এটা আছে চাইণ্টিফিক কথা আছে কিয়নো ল'ৰা ছোৱালীখিনি ষ্টুডেণ্টখিনিয়ে পৰীক্ষা দি পাছ কৰাৰ পিছত তেওঁলোকে নিজৰ ভৱিষ্যতটো মেট্ৰিকৰ দ্বাৰা নিৰূপণটো কৰিব তাৰপিছত তেওঁলোকে অনাগত দিনত আগত যি উচ্চ শিক্ষাৰ কাৰণে তেওঁলোকে আগবাঢ়িব গতিকে এটা আবেগতকৈ আমি যিটো মানে বিজ্ঞানসন্মত কথা আছে সেইটোত গুৰুত্ব দিব লাগিব আবেগেতো আপুনি কৈছে যে অসমীয়া মানুহৰ কাৰণে কাম কৰিছে সেইটো অসমীয়া মানুহকে উচ্ছেদ কৰি দেখিল নাই প্ৰতিক্ৰিয়া এতিয়া চাওক আবেগৰ কথা নহয় বিজ্ঞানসন্মত হ'ব লাগে মই আবেগৰ কথা কোৱাই নাই মই আবেগিক নহয় মই ব্যক্তিগত জীৱনতো আবেগিক নহয় মানুহ মই প্ৰেক্টিকেলি আৰ্গুমেণ্টিক কথা কৈ আছোঁ চাওক চৰকাৰ এখনে নেতৃত্ব দিয়ে দায়িত্ববোধ বোলা যিটো কথা আছে আমাৰ প্ৰত্যেকজন নাগৰিকৰ কথা আছে আজি প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ত প্ৰথম গ্ৰেপ্তাৰ এগৰাকী মাতৃ হৈছে প্ৰথম গ্ৰেপ্তাৰ যাক কৰা হৈছে এগৰাকী মাতৃক গ্ৰেপ্তাৰ কৰা হৈছে প্ৰথম গ্ৰেপ্তাৰ মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে শিক্ষয়িত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে এগৰাকী শিক্ষয়িত্ৰীৰ দায়িত্ব প্ৰশ্ন ফাদিল কৰা নে আন কিবা সেইটোৱে মই ক'ব গৈছোঁ তাৰ কাৰণে মুখ্যমন্ত্ৰী কেনেকৈ ৰেছপঞ্চিবল হ'ব গ্ৰেপ্তাৰ নকৰাকৈ থকা নাই আপোনালোকে নাই মাতৃ বুলি আবেগিক হৈ আপোনালোকে আবেগ নহয় মই আবেগিক এইকাৰণেই হ'ব লাগিব আজি যে আমি নাগৰিক হিচাপে আজি চাওক আজি ইমান ডাঙৰ ঘটনা হৈ গ'ল আজি কৰ্মচাৰী পৰিষদে এটা শব্দ কৈছেনে আজি সদৌ অসম হাইস্কুল শিক্ষক সন্থাই এটা শব্দ কৈছেনে তেওঁলোকৰ দায়িত্ব নাছিল নেকি আজি যে আমাৰ শিক্ষকসকলে যদি ভুল কৰিছে তেওঁলোকক চৰম শাস্তি বিহিব লাগে আজি এই যে গোটেই কাৰবাৰটোত আমাৰ সংস্থাবিলাক ক'ত গ'ল আজি গোটেই ৰিফৰ্ম হ'ব লাগে ৰিফৰ্ম চৰকাৰে ৰিফৰ্ম কৰিছে চৰকাৰে কঠোৰৰ পৰা কঠোৰ সিদ্ধান্ত লৈছে মাজনিশা বাতিল কৰিছে ছাত্ৰ ছাত্ৰীৰ ওচৰত শিক্ষামন্ত্ৰীয়ে হাস্যকৰ মন্তব্য দিয়ে হাস্যকৰ আজি ৰাতি 11:30 বজাত গোটেই প্ৰিপাৰেশ্যন কৰাৰ পিছত মৰ্নিং পৰীক্ষা দিব হোৱাৰ পিছত এই 11:30 তেওঁ ঘোষণা কৰে যে পৰীক্ষা কৰিব লাগিব কালপ্ৰিট ধৰিব লাগিব আমি কালপ্ৰিট ধৰা 2006 চনত যদি গোটেই প্ৰক্ৰিয়াটো বন্ধ হৈ গ'লে গোটেই কালপ্ৰিট বিলাক যদি আমাৰ হাজৰিকা এছএছএলচিৰ 7 তাৰিখৰ যিটো ৰসায়ন বিজ্ঞানৰ যিটো ৰসায়ন বিজ্ঞানৰ প্ৰশ্ন আপুনি যেতিয়া ফাদিল হ'ল তেতিয়া গোটেই দল সংগঠনবিলাকে কৈছিলে যে এইটো অলপ গুৰুত্ব সহকাৰে ল'ব লাগে তেওঁ কি বুলি ক'লে তেওঁ ক'লে আমাৰ একো তথ্যই নাই তথ্য দিছিলেতো তেওঁ যে ফাদিল হৈছে কথাটো শুনি লওক ধৈৰ্য ৰাখক আপুনি মই ইয়াত চিঞৰ বাখৰ কৰিলে গোটেই বছৰ বস্তুটো ৰিফৰ্ম হৈ নাযায় চৰকাৰে ৰিফৰ্মৰ আজি শশীকান্ত হাজৰিকা নে কি আছিল তেখেতৰ নাম সেৱাৰ এক্স প্ৰেচিডেণ্ট শান্তিকাম হাজৰিকা কেতিয়া সেৱাৰ প্ৰেচিডেণ্ট আছিল অধ্যক্ষ আছিলে চনটো উলিয়াই লওক শান্তিকাম হাজৰিকাই কৈছে যে 20,000 টকা দি পেলাই হায়েষ্ট মাৰ্ক ফিক্সিং কৰা হয় সেৱাত এই হায়েষ্ট মাৰ্ক ফিক্সিংটো নম্বৰ ভৰাব পাৰি বুলি কৈছে ফিক্সিং কৰা হয় নম্বৰ ভৰাব পাৰি সেই কামটো কোনে কৰে কাক দিয়ে পইচাটো সেৱাৰ কৰ্মচাৰীক দিব লাগিব মাৰ্কশ্বিট তেওঁলোকে প্ৰিপেয়াৰ কৰে নিশ্চয় গতিকে এই প্ৰিপেয়াৰ কৰা মানুহজন অসমীয়া মানুহ হয়নে নহয় অসমীয়া মানুহ বুলি আপুনি মই এইকাৰণে এই কথাটো বাৰ মই অসমীয়া শব্দটো এইকাৰণে দেৱজিৎ মই এইকাৰণে এই শব্দটো কৈ আছোঁ আমাৰ ছ'চাইটি হিচাপে অসমীয়া সমাজৰ প্ৰতি অসমবাসী মানুহৰ যিটো দায়িত্ব সেই দায়িত্ব যদি আমি নিষ্ঠাৰে পালন কৰোঁ চৰকাৰে একো কৰিব নালাগে আজি যিগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে কুৱেশ্যন পেপাৰ লিক কৰিছে আজি স্কুলত আপুনি ক'লে যে যিসকল কৰ্মচাৰী আছে কৰ্মচাৰীসকলে নিজৰ দায়িত্ব পালন কৰিব লাগিব কিন্তু সেই কৰ্মচাৰীসকলক নিজৰ দায়িত্ব পালন কৰোৱাৰ বাবে তাই কোন তেওঁলোকক কোনে বাধ্য কৰাব লাগিব যে চা তহঁতি কাম কৰিব লাগিব কিন্তু সেইখিনি কোনে কৰাব সেইখিনি কাৰণে চৰকাৰে কৰিব লাগিব নাই সেইটো মেইন কথা এজন মানুহক যেতিয়া আপোনাক এপইণ্ট কৰে আজি আপুনি টাইম 8ৰ এডিটৰ
আপোনাক টাইম এণ্টৰ মেনেজমেণ্টে এজ এ এডিটৰ নিয়োগ কৰিছে ৰাতিপুৱা সন্ধিয়া মালিকে আপোনাক ফোন কৰে নেকি আপুনি এডিটৰ দেই আপুনি কামটো ভালকৈ কৰিব তেওঁক যেতিয়া আপোনাক যেতিয়া এডিটৰ হিচাপে দায়িত্ব দিছে দায়িত্ব দিয়া দিনৰ পৰা আজিলৈকে আপুনি নিষ্ঠা আৰু সততাৰে সেই কামটো কৰি আছে আৰু আপুনি আপোনাৰ মেনেজমেণ্টক ৰিপৰ্ট কৰি আছে এইটো কাম মই এনেদৰে কৰি আছোঁ য'ত মেনেজমেণ্টে দেখিছে যে আপুনি কামটো অলপ ইফাল সিফাল কৰিছে তাত আপোনাক শুধৰাই দিছে বা আপুনি মেনেজমেণ্টক কৈছে যে মই কামটো এনেদৰে কৰিলে আৰু ভাল হ'ব আৰু সমিল মিলেৰে বস্তুটো আগবাঢ়ি গৈছে আমাৰ কৰ্মচাৰীসকলে আজি মই অভিযোগ কৰিছোঁ কৰ্মচাৰী পৰিষদে এটা শব্দ কৈছেনে এইটোত শিক্ষক সন্থাবিলাকে এটা কথা কৈছেনে বৌদ্ধিক সংগঠনবিলাকে এটা কথা কৈছেনে নাই কোৱা এইকাৰণে নাই কোৱা তেওঁলোক চব আজিৰ তাৰিখত সেই গোটেই মানুহবিলাক মাছ যেতিয়া গেলে মূৰৰ পৰা গেলে বুলি কোৱা হয় এই গোটেই ব্যৱস্থাটো গেলাই পেলোৱা হৈছে তাক ৰিফৰ্ম কৰাৰ প্ৰয়োজন আছে সংস্কাৰ কৰাৰ প্ৰয়োজন আছে আৰু সেই সংস্কাৰৰ কামত হাত দিয়াৰ কাৰণেই আজি দুই এটা বেমেজালি হৈছে পুখুৰীত মাছ সিঁচোতে যেতিয়া দুই এজনক শিঙিয়ে বিন্ধে কাটে ঠিক তেনেকুৱা কথা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এটা যদি আপুনি কয় যে বেমেজালি ঠিকনা অলপ খেলি মেলি হ'ব সেইটো গ্ৰহণযোগ্য নহয় সেইটো গ্ৰহণযোগ্য নহয় আপুনি এইটো কথা ক'ব নোৱাৰে ঠিক আছে আপোনালোকে প্ৰশাসন তন্ত্ৰত কিবা সলনি কৰিছে তাত কিবা কিবি খেলি আছে সেইটো কিবা যুক্তিযুক্ততা থাকিলেও মেট্ৰিক পৰীক্ষা এটা ভৱিষ্যতৰ লগত জড়িত থকা বিষয় কিন্তু সেইটো আপুনি এনেকৈ ক'লে নহ'ব মেট্ৰিক পৰীক্ষা এটা ভৱিষ্যতৰ লগত জড়িত থকা পৰীক্ষা হয় সেইকাৰণে চৰকাৰ চিনচিয়াৰ তাৰ অৰ্থ এইটো নহয় যে প্ৰত্যেকটো মেট্ৰিক চেণ্টাৰত এজন মন্ত্ৰী বহি থাকিব প্ৰত্যেকটো প্ৰশ্ন কাকতৰ প্ৰয়োজন হ'লে বহি থাকিব লাগিব নালাগে প্ৰয়োজন হ'লে বহি থাকিব লাগিব কেতিয়াও নাই কাৰণ মই কৈ আছো দায়িত্ব আছে জাতিৰ দায়িত্ব হয় শুনক আপোনালোকৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি আহোঁতে আপোনালোকৰ দলৰ যেতিয়া ৰাষ্ট্ৰীয় সভাপতি আহে আপোনালোকে ৰাস্তাই ৰাস্তাই মন্ত্ৰীক থিয় কৰে আপোনালোকৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি আহিলে আপোনালোকে এজন মন্ত্ৰীক ৰাস্তাই ৰাস্তাই থিয় কৰে আপোনালোকে মেট্ৰিক পৰীক্ষা ভাল কৰি নহয় দলৰ এজন মন্ত্ৰীক থিয় কৰাব নোৱাৰে নোৱাৰে নেকি আপোনালোকে কিয় নোৱাৰে কিয় নোৱাৰে এজন মন্ত্ৰী যাবলৈ কিয় নোৱাৰে মই কৈ আছো আপোনালোকৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি আহিলে ৰাস্তাত আপোনালোকে মন্ত্ৰীক থিয় কৰাই দিব পাৰে আৰু আপোনালোকে এতিয়া ক'বলৈ আহিছে যে মেট্ৰিক পৰীক্ষাত কি চেণ্টাৰে গৈ মন্ত্ৰী যাব পাৰিব নেকি কিয় নোৱাৰে নোৱাৰাৰ কাৰণটো কি নোৱাৰাৰ কাৰণটো কি মোক উত্তৰ দিয়ক নোৱাৰাৰ কাৰণটো উত্তৰটো দিয়ক নাই মই নোৱাৰাৰ কাৰণ উত্তৰটো দিয়ক আপোনাৰ ধৈৰ্য আছে নাই মোৰ সম্পূৰ্ণ ধৈৰ্য আছে নাই নাই মোৰ ধৈৰ্য লৈ পেলাই কথা নাই মোৰ ধৈৰ্য লৈ কথা নাই আপোনাৰ ধৈৰ্য অসমৰ এই 16-17 বছৰীয়া ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি কৰিব আৰু আমাৰ ধৈৰ্য আছে নে আপুনি কথা ক'ব নাই আপোনাৰ ধৈৰ্য নাই কাৰণে মই কৈ আছো আপুনি অসমৰ এই সৰু সৰু ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতক লৈ আজি চিন্তাত তেওঁলোক থাকিব লগা হৈছে তেওঁলোক চিন্তাত আছে তেওঁলোকৰ মাক দেউতাক চিন্তাত আছে মই আপোনাক এটা প্ৰশ্ন কৰোঁ এগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব কুৱেশ্যন পেপাৰ ফাদিল কৰি বজাৰত বিক্ৰী কৰা নে ছাত্ৰ ছাত্ৰীক পঢ়োৱা পৰীক্ষাটো আৰু সেই প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে যাতে সেই কাম কৰিবলৈ সাহস নাপায় সেই সাহস নিদিয়াৰ দায়িত্ব হ'ল চৰকাৰ সাহস নিদিয়া এই সাহস নেপোৱাৰ দায়িত্ব হ'ল চৰকাৰ কাৰণেতো চৰকাৰে এই ব্যৱস্থা চৰকাৰৰ হাতত চৰকাৰৰ ভয় থাকিব লাগিব চৰকাৰৰ ভয় থাকিব লাগিব প্ৰতিজন কৰ্মচাৰীৰ ওপৰত যে আমি যদি খেলি মেলি কৰোঁ তেতিয়াহ'লে আমি কিন্তু আজি চাওক আপোনালোকে আজি গোটেই প্ৰক্ৰিয়াটোত আজি মই এটা কথা লজ্জা অনুভৱ কৰিছোঁ দীক্ষিত আপোনাৰ ষ্টুডিঅ'ত আহি সেইটো হ'ল যে গোটেই প্ৰক্ৰিয়াটোত আজি সেৱাক সংস্কাৰ কৰা সেৱাক মজবুত কৰা আৰু এই অপৰাধৰ পৰা সমাজখনক মুক্ত কৰাৰ কাৰণে যিদৰে চৰ্চা হ'ব লাগিছিল সেই চৰ্চাৰ পৰা আপোনালোকে গোটেই চৰ্চাটোক এইটো এটা সুবিধা দিছিল এই ঘটনাটোৱে যে আমি এটা চৰ্চা কৰি এটা সংস্কাৰমুখী এটা প্ৰক্ৰিয়াৰ ফালে আগবাঢ়ি যাব পাৰোঁ সেৱাক ভাল কৰিব পাৰোঁ সেইটো নকৰি পেলাই আপোনালোকে গোটেই টাৰ্গেটটো মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ফালে ঠেলি দিলে সেৱাক ৰক্ষণাবেক্ষণ দি আছে আপোনালোকে সেৱাক আমি কোনো ৰক্ষণাবেক্ষণ দিয়া নাই কোনো সাংবাদিকে দিয়া নাই এজন এডিটৰ হৈ পেলাই মই আপোনাক কৈছো যে আমি সেৱাক ৰক্ষণাবেক্ষণ দিয়া নাই আজি পুৱাৰে পৰা আনকি কালিৰ পৰা আমি প্ৰত্যেকটো বাতৰি কিন্তু প্ৰশ্ন সোধা হ'ব প্ৰশ্নটো সোধা হ'ব এই কাৰণে শক্তিশালী নেতা বহি থাকি যদি এয়া কাম কৰিবলৈ সাহস পায় তেলে কিয় নহ'ব প্ৰশ্ন সোধা কিয় নহ'ব প্ৰশ্ন সোধা কিয় নহ'ব প্ৰশ্ন আজি হ'ব লাগিছিল কি যে আমাৰ মানুহে আমাক কিয় অন্যায় কৰিছে আমাৰ মানুহ আজি সেই বাইদেউগৰাকী আমাৰ মানুহ শান্তি কাম হাজৰিকা আমাৰ মানুহ আজি সেৱাৰ ৰেজিষ্ট্ৰাৰজন আমাৰ মানুহ আমাৰ খিলঞ্জীয়া মানুহ
আমাৰ এই খিলঞ্জীয়া মানুহে খিলঞ্জীয়াক ধ্বংস কৰাৰ যজ্ঞ কিয় পাতিছে সেইটোক সংস্কাৰ কৰাৰ কাৰণে আজি চিন্তা হ'ব লাগিছে এই কথা আমি আৰু তেওঁলোকে অসমীয়াৰ ধ্বংস কৰিবলৈ আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰিছে খিলঞ্জীয়াৰ সুৰক্ষাৰ আপোনালোকে খিলঞ্জীয়াক সুৰক্ষিত দিবলৈ কি ব্যৱস্থা কৈ আছো মই শুনক আপোনালোকে খিলঞ্জীয়াক সুৰক্ষিত কৰিবলৈ কি ব্যৱস্থা খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে আমি ক্ষমতাত আহিছো ক্ষমতাত আমি আছো আৰু আগন্তুক সময়তো থাকিম খিলঞ্জীয়াৰ সুৰক্ষা সুনিশ্চিত কৰি আৰু সেইকাৰণে আমাৰ চৰকাৰে কঠোৰ সিদ্ধান্ত লৈছে আৰু এই কঠোৰ সিদ্ধান্তৰ ফলত আগন্তুক সময়ত সেৱা CBSE-তকৈ ভাল সংগঠন হিচাপে অসমত কিমান দিন অপেক্ষা কৰিব লাগিব কিমান দিন অপেক্ষা কৰিব লাগিব বেছি দিন নালাগে 30 তাৰিখে পৰীক্ষা হ'ব তাৰ আগত আপুনি গোটেই কোভিড সিচুৱেচনৰ কাৰণে বিগত 2-3 বছৰ পৰীক্ষা হ'ব পৰা নাই কোভিড সিচুৱেচনৰ কাৰণে 2 বছৰ 3 বছৰ পৰীক্ষা হ'ব পৰা নাই 2020-21 এনে ধৰণে 22 চনলৈকে ভালদৰে পৰীক্ষা হ'ব পৰা নাই আফটাৰ কোভিড কোভিড বিজেপি আনিছে বুলি মই কোৱা নাই আপুনি কৈছে যে আপোনালোকৰ মোৰ প্ৰশ্নটো আপুনি শুনি লওক মই কৈছো যে তাৰ পাছত প্ৰথমটো মেট্ৰিক হৈছে আফটাৰ কোভিড হয় সেই মেট্ৰিক পৰীক্ষাটো আপোনালোকে ঠিকমতে পাতিব পৰা নাই আমাৰ বুলি আপুনি কিয় কৈ আছে কোনে পাতিব তেতিয়াহ'লে মেট্ৰিক পৰীক্ষা পতাৰ দায়িত্ব কাৰ যদি 2005 চনত মেট্ৰিকৰ পৰীক্ষা ফাদিল কৰাৰ কাৰণে সেইখিনি সময়ৰ কংগ্ৰেছৰ চৰকাৰ দায়ী হয় তেতিয়াহ'লে 2023 চনত মেট্ৰিকৰ পৰীক্ষা ফাদিল হোৱাৰ বাবে বিজেপি চৰকাৰ কিয় দায়ী নহয় 2005 চনত হেমপ্ৰকাশ নাৰায়ণক ভাৰতীয় জনতা পাৰ্টিৰ 4 গৰাকী নেতাই সাক্ষাৎ কৰিছিল পৰীক্ষা মেট্ৰিকৰ মই আজি সেই মেমৰ নামখন উলিয়াইছিলোঁ আনিবলৈ পাহৰিলোঁ মেট্ৰিকৰ পৰীক্ষাত কুৱেশ্যন পেপাৰ ফাদিল হোৱাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ সেই সময়ৰ শীৰ্ষ নেতৃত্ব বিজয়া চক্ৰৱৰ্তী ৰমেন ডেকা নাৰায়ণ বৰকটকী আৰু ৰাজেন গোহাঁয়ে গৈ পেলাই লগ ধৰিছিল ৰঞ্জিত দত্ত আছিল লগত তেওঁলোকে লগ ধৰি হেমপ্ৰকাশ নাৰায়ণক কৈছিল যে মেট্ৰিকৰ পৰীক্ষাক লৈ যিটো বেমেজালি হৈছে গোটেই সেৱাখন ৰিকনষ্ট্ৰাক্ট কৰিব লাগে ভাৰতীয় জনতা পাৰ্টিয়ে আন্দোলন কৰা নাছিল ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰৰ যে আপোনালোকে এইটো ৰিকনষ্ট্ৰাক্ট কৰক নতুনকৈ গঢ়ি তোলক সেইটো আমাৰ বিৰোধী দলৰ ভূমিকা মই কমপ্লিট কৰিব দিয়ক আপুনি প্ৰশ্ন তুলিছেতো বিৰোধী দলৰ সেইটো ভূমিকা আমি পালন কৰিছিলোঁ তেতিয়া আৰু তেতিয়াৰ পৰা মই কোৱা নাই চৰকাৰে কাম কৰা নাই চৰকাৰে তেতিয়াও কাম কৰিছে আৰু আজিৰ তাৰিখতো কাম কৰিছে অপৰাধী চাওক অপৰাধ আৰু অপৰাধীক নিয়ন্ত্ৰণ কৰাটো চৰকাৰৰ দায়িত্ব হয় শিক্ষকৰ ৰূপত মানুহ যেতিয়া এটা অপৰাধী হিচাপে কাম কৰে এজন শিক্ষকে যেতিয়া অপৰাধী হয় এজন সেৱাৰ এজন কৰ্মচাৰী যেতিয়া অপৰাধী হয় তেতিয়াহ'লে সি জটিল ৰূপ লয় আৰু সেই জটিলতাৰে যেতিয়া মোকাবিলা কৰিব লগা হয় তেতিয়া হয়তো বহু ধৰণৰ সিদ্ধান্ত ল'বলগীয়া হয় আজি গোটেই প্ৰক্ৰিয়াটোত আজি আমি শিক্ষকসকলৰ নিযুক্তি সেই সময়ত যিসকল শিক্ষক নিযুক্তি হৈছিল আজি বৰগোহাঁই যিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁক নিযুক্তি কোনে দিছিল কিমান টকা খাই নিযুক্তি দিছিল সেই প্ৰক্ৰিয়াবিলাকো আহিব যে গোটেই বস্তুটো গেলি গৈছিল এটা চিষ্টেমক গেলাই পেলোৱা হৈছিল আৰু তাৰে এইটো ছাইড এফেক্ট হয় এইবিলাক আৰু এনেকুৱা গতিকে এই গোটেই ব্যৱস্থাটোক ঠিক ঠাক কৰিবৰ কাৰণে নতুন প্ৰজন্মৰ সন্মুখত এটা সপোন লৈ সেই নতুন প্ৰজন্ম এতিয়া এডমিনিষ্ট্ৰেশ্যনৰ লগত ইনভলভ হৈছে তেওঁলোকে এতিয়া সমাজখনক নতুনকৈ গঢ়ি তুলিব আৰু সেই নতুনকৈ গঢ়ি তুলিবলৈ যাওঁতে এই ঘটনাবিলাক ঘটিছে গতিকে ইয়াক আমি ঠিক কৰিব লাগিব নতুন প্ৰজন্মই ইয়াক ঠিক কৰিব আৰু বিভিন্ন সময়ত বিজেপিৰ আমাৰ অকল ৰজত দা বুলিয়ে নহয় বিভিন্ন নেতা কৰ্মীয়ে চাব সংবাদ মাধ্যমক তেওঁলোকে টাৰ্গেট কৰি কিনে এটা কথা কৈ আছে যে সংবাদ মাধ্যমেহে কথাটো উলিয়াইছে তেওঁলোকে একো প্ৰুফ কেতিয়াও কোৱা নাই আপুনি কোৱা নাই চাগে শিক্ষামন্ত্ৰীয়ে নিজে কৈছে এই কথাটো আমি কৈছো সেইটো কথা এৰিলো যে আজিৰ মুখ্যমন্ত্ৰীজন কংগ্ৰেছ চৰকাৰ থাকোতে মই মানি লৈছো কংগ্ৰেছ চৰকাৰ থাকোতে আজিৰ মুখ্যমন্ত্ৰীজন কংগ্ৰেছ শিক্ষামন্ত্ৰী আছিল গতিকে সেৱাখন তেতিয়াও তেওঁ ঠিক কৰিব পৰা নাছিলে আৰু বিজেপিত থাকিও তেওঁ ঠিক কৰাৰ কথা কেতিয়াও ভবা নাই এইকাৰণে ভবা নাই কিয়নো আপোনালোকে সেৱাটো সংস্কাৰ নহয় একচুৱেলি সেৱাটো বন্ধ কৰাৰ এটা পৰিকল্পনা লৈছে যেনেকৈ ধৰণে অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক আপোনালোকে হ্ৰাস কৰি আনি আছে সেইটো যদি লক্ষ্য কৰা যায় সেই বিষয়টো যদি লক্ষ্য কৰা যায় এইটোৱে আমি লক্ষ্য কৰিম যে সেৱাখন কমপ্লিটলি লাহে লাহে বন্ধ হ'ব কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব লাগিব CBSE আৰু সেৱাৰ মাজৰ ডিফাৰেন্সটো আপুনিও জানে ময়ো জানো সকলোৱে জানে 500 টকা আৰু 5000 টকাৰ মাজৰ ডিফাৰেন্সটো আপুনিও জানে ময়ো জানো গতিকে অনুগ্ৰহ কৰিছোঁ বা আপোনালোকৰ যিটো চৰকাৰ আমি বিৰোধী পক্ষ হিচাপে আপোনালোকক এইটো মানে ৰিকুৱেষ্ট কৰিছোঁ আৰু লগতে আমি এইটো লক্ষ্য ৰাখিম যে সেৱাখন যিহেতু আপোনালোকে সংস্কাৰমুক্ত কৰাৰ কথা কৈছে চৰকাৰটো আপোনালোকৰ এতিয়াতো আমাৰ কংগ্ৰেছৰ কথা ক'লে আপুনি গতিকে বিজেপিয়ে কমচে কম সঁচা অৰ্থত সংস্কাৰ কৰিবৰ কাৰণে চেষ্টা কৰে ঠিক আছে প্ৰতিক্ৰিয়া এতিয়া অসমীয়া মাধ্যমৰ কথাটোক জোৰ জবস্তি অসমীয়া মাধ্যমৰ ভৱিষ্যতৰ কথাটোক এই পৰীক্ষা কাকতৰ ফাদিল লোৱাৰ লগত সাঙুৰি পেলাই উপস্থাপন কৰিবলৈ প্ৰয়াস কৰা হৈছে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰথমতে সৰ্বানন্দ সোণোৱাল আৰু পৰৱৰ্তী সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেতিয়া অসমত গঠন হ'ল
ফাৰ্ষ্ট টাইম সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী, ছেকেণ্ড টাইম হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী। প্ৰথমবাৰৰ কাৰণে অসমৰ চাহ বাগিচাত অসমীয়া মাধ্যমৰ স্কুল খোলা হৈছে, প্ৰথমবাৰৰ কাৰণে। আপোনালোকে বন্ধওতো কৰি আহি আছে লাহে লাহে। শুনি লওক, আপুনি কোনতে মই কৈ আছোঁ না, প্ৰথমবাৰৰ কাৰণে চৰ চাপৰিত মাদ্ৰাছা, আৰবীয় ভাষাৰ মাদ্ৰাছাক অসমীয়া মাধ্যমৰ স্কুললৈ কনভাৰ্ট কৰা হৈছে। প্ৰথমবাৰৰ কাৰণে অসমত অসমীয়া মাধ্যমৰ স্কুলক মডেল স্কুললৈ কনভাৰ্ট কৰাৰ কাৰণে প্ৰয়াস কৰা হৈছে। প্ৰায় 4,000 কোটি টকা বিনিয়োগ কৰি পেলাই অসমীয়া মাধ্যমৰ স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নতুন ৰূপক গঢ়াৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে পদক্ষেপ লৈছে। এইটো যোৱা 20 বছৰত লোৱা আটাইতকৈ ডাঙৰ পদক্ষেপ। ইয়াৰ আগতে যেতিয়া প্ৰথমবাৰৰ কাৰণে অসম গণ পৰিষদ দলৰ চৰকাৰ আহিছিল আৰু বৃন্দাবন গোস্বামী মুখ্যমন্ত্ৰী হৈছিল, কেন্দ্ৰীয় চৰকাৰৰ সহায় নোলোৱাকৈ অসমত প্ৰাথমিক বিদ্যালয়সমূহৰ পকীকৰণ কৰা হৈছিল। তাৰ পিছত এইটো দ্বিতীয়টো পদক্ষেপ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু ৰণোজ পেগুৰ তত্বাৱধানত এই কামটো কৰি থকা হৈছে। গতিকে এই কথাটো নক'ব। এটা কথা সঁচা, এটা কথা সঁচা, অসমীয়া ভাষাৰ সুৰক্ষাৰ কাৰণে, অসমীয়া ভাষাৰ সুৰক্ষাৰ কাৰণে আৰু অসমীয়া সাহিত্যৰ বিকাশৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিমান কাম কৰিছে তাৰ যদি 1% কামো তৰুণ গগৈয়ে কৰিলেহেঁতেন তেতিয়াহ'লে আজি ঠিক আছে আপোনাৰ মন্তব্য প্ৰতিক্ৰিয়া লৈ আমি অনুষ্ঠান শেষ কৰিম। প্ৰতিক্ৰিয়া লৈ অনুষ্ঠান শেষ কৰিম। 30 তাৰিখে যিহেতু পৰীক্ষাটো অনুষ্ঠিত হ'ব, আমাৰ ফালৰ পৰা এটাই অনুৰোধ থাকিলে এই পৰীক্ষাটো যাতে আকৌ এনেকুৱাকৈ গাফিলতি নহয়, তাৰ কাৰণে সেৱাই প্লেন এ প্লেন বি তেনেকুৱা ধৰণৰ পৰিকল্পনা কৰা উচিত। যদি এনেকুৱা ধৰণৰ ঘটনা আকৌ হয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি যাতে কিবা প্লেন বি যাতে ইনষ্টেণ্ট কৰিব লগা পৰীক্ষাটো বাতিল যাতে নহয়, তেনেকুৱা ধৰণৰ পৰিকল্পনা লয় যাতে। আৰু সেৱাটো যাতে বিজেপি চৰকাৰে সেৱাটো যাতে শেষ কৰি নাপায়। ঠিক আছে ৰঞ্জিত শৰ্মা, সেৱা কৰাই শক্তিশালী হৈ থাকিব। সেৱা অসমীয়া মানুহৰ স্বাভিমানৰ প্ৰতীক। বিৰোধী দলক এটা আহ্বান জনাম, বিৰোধী দলসমূহক এটা আহ্বান জনাম, সেৱাক ধ্বংস কৰাৰ কাৰণে যিসকল লোক লিপ্ত হৈ আছে সেই লোকসকলৰ ৰক্ষণাবেক্ষণৰ কাৰণে বিৰোধী দল যাতে ওলাই নাহে। আমি তদন্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। ঠিক আছে, ধন্যবাদ ৰঞ্জিত শৰ্মা আৰু দেৱজিৎ ডেকা, আপোনাক দুজনকে ধন্যবাদ জনাইছোঁ। কিন্তু মেট্ৰিক পৰীক্ষাক লৈ যি ধৰণৰ এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি আশা ৰাখিম ভৱিষ্যতে যাতে যাৰে চৰকাৰ নহওক অন্ততঃ ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যাতে হেতালি নেখেলে বা এনেধৰণৰ হেতালি খেলাৰ পৰিস্থিতি যাতে সৃষ্টি নহয়, সেয়াও অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। যুক্তিযুদ্ধৰ পৰা মই দীক্ষিত শৰ্মা বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।